সকলোকে নমস্কাৰ আজি আমাৰ 13 নম্বৰ দিন আজি আমি পলিক্লিনিক ভ্যাকচিন কৰালো IBD ভ্যাকচিনটো যেটো আসলতে 12 দিনত কৰাব লাগে কিন্তু আমি 13 দিনত কৰালো কোনো কথা নাই কাৰণ আমি নিয়মমতে ৰাণীক্ষেত ভ্যাকচিনটো কৰাইছিলো গতিকে আজি ভ্যাকচিনটো কেনেদৰে কৰাব লাগে আমি ৰাণীক্ষেত ভ্যাকচিনটো কৰা আপোনালোকক দেখাইছোৱে ঠিক তেনেকৈ সেম প্ৰসেস এটা আপুনি কিন্তু ৰাণীক্ষেত ভ্যাকচিন যেটো চকুত কৰাইছিল তাৰ বিপৰীত চকুতত IBD ভ্যাকচিনটো দিব তেতিয়াহলে ভাল হয় পলিক্লিনিকৰ কাৰণে আমি ভ্যাকচিনটো কৰা ভিডিও ইয়াত নবনালো কাৰণ আগৰ ভিডিও দেখাইছো আপোনালোকক ৰাণীক্ষেতৰ আৰু বাকি সকলো ঠিক আছে পলিক্লিনিক ভ্যাকচিন কৰা এন্ড্ৰইডে এৰি দিছো ঠিক আছে পলিক্লিনিক গতিকে আপোনালোকক সুধিব লগা কিবা থাকিলে সুধিব বাকি আজিলৈ এইখিনি